কি বিচাৰিছা ছাগাল তো লাষ্ট দিনা তো ছাগাল বেছি মদ খাই লৈছিল নিলা চিছে নাই কথা চব কেমেৰা দিগৰ আজি মই কথা পাতিম ছোৱালীবোৰ কি ছোৱালীবোৰ ভাল নেবে তাৰ বিষয়ে আমি কথা পাতিম সেইকাৰণে আমি মাতি আনিছোঁ অসমৰ এজন বিখ্যাত ব্যক্তি যাক সকলোৱে চিনি পায় মহানন্দ প্ৰেমানন্দ তো তেখেতক আমাৰ মাজত মাতিব বিচাৰিছোঁ অসমীয়া মহানন্দ প্ৰেমানন্দ হয় মোৰ নামে মহানন্দ প্ৰেমানন্দ আপুনি কি ক'ব ছোৱালীৰ বিষয়ে ছোৱালীৰ বিষয়ে বেলেগ একো ক'বলগীয়া নাই মই জাষ্ট ছোৱালীৰ বিষয়ে দুটা কথা ক'ম ছোৱালীবিলাক হৈছে হাৱাৰ নিচিনা আৰু বানপানী উঠি অহা মাছৰ নিচিনা মানে হাৱাৰ নিচিনা মাছৰ নিচিনা মানে কথাটো কি বুজাই কওকচোন মানে হাৱাৰ নিচিনা এইকাৰণেই যে হাৱাৰ নিচিনা এবাৰ থাকিব একবাৰ থাকিব বঢ়িয়া কথা কৈছে তো একবাৰ থাকে এবাৰ তো মানে এবাৰ আটাত যায় এবাৰ বেলেগত যায় বঢ়িয়া কথা কৈছে আৰু বেলেগটো ছোৱালীবিলাক হৈছে মানে এবাৰ লাইন মাৰিলে আৰু সেইটো গৈছে যে লাইন মাৰিলে তাৰপিছত মানে দ্বিতীয় মানে মাছ বুলি ক'লে যে আপুনি কথাটো বুজাই কওকচোন মাছ মানে বেলেগ একো নাই এই বানপানী উঠি আহে যে মাছ হয় না বানপানী উঠি আহে মাছ মানে এটা বানপানী হ'লে তাৰমানে এবাৰ মাছটো আহি পেলাই এটা পুখুৰীত সোমাব আৰু এটা বেলেগ পুখুৰীত সোমাব বঢ়িয়া কথা কৈছে আপুনি ভাল লাগিছে মোৰ কথা ছোৱালীবিলাক কৈছে কিন্তু এই কথা ছোৱালীবিলাক बहुत तेज हो रहा है बहुत तेज हो रहा साल যদি এটা তাত যাব তাৰপিছত তাত ধৰি আপোনাৰ নেক্সট এটা তাত বাগৰি যাব আপুনি যি কথা কৈছে ছোৱালীবোৰ মানে একবাৰ উঠতে যায় একবাৰ তোতে মানে যাতে পইচা তাত যায় মাতিব গৈছিল অসমৰ এজন আৰু ভালে ব্যক্তি মানে আগতে আপুনি ভাল পাইছিল কিন্তু এতিয়া আপুনি ভাল নাপাইছে বাদ দিলে এতিয়া ভালদৰে পঢ়া শুনা কৰি আমাৰ মেট্ৰিকত ষ্টেণ্ড কৰিছে তেওঁ মই আমাৰ মাজতে মাতিব বিচাৰিছোঁ আপুনি আহক হাই আপুনি যে ফাৰ্ষ্ট পাছ কৰিলে কিবা ইংৰাজী প্ৰশ্ন কৰিব বিচাৰে নেকি মই বেলেগ একো নকৰো হয় এটা প্ৰশ্ন সুধিম হয় What is your friend? What is your phrase? What is it dog? Dog is a kutta and kukur. Oh yes, this right. জিছ নাই ৰবা হে তহঁতে পাৰাই এটা ভালকে পাছ কৰিছা আমি ফেল কৰিছোঁ আমাৰ দৰ্শকে নৰে কিছুমানে অসমীয়াত সুধো মই দুটামান প্ৰশ্ন Oh sorry bro, sorry. কি চৰি আপোনাৰ অসমীয়া পঢ়ো মৌজুদ অসমৰ মুখ্যমন্ত্ৰী কিতাপত নাই প্ৰধানমন্ত্ৰী কিতাপত নাই ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি এইটো কিতাপত নাই ঠিক আছে এইবোৰ কিতাপত নাই তো ঠিক আছে মই তাক আৰু ভালকৈ প্ৰশ্ন কৰিম দুটামান কলা বস্তুৰ নাম কওঁ চুলি হয় দাড়ি বুকুলো এইটো বাদ হয় আমি মাতিব বিচাৰিছোঁ এজন এনেকুৱা এজন ব্যক্তিক মানে বহুত আমি ভাল পাতি কাকো পাত্তা নাযাতে আৰু আমি এই মঞ্চত মাতিব বিচাৰিছোঁ ষ্টুডিঅ'ত মাতিব বিচাৰিছোঁ তেওঁ আমি আহিবলৈ অনুমতি জনাইছোঁ নমস্কাৰ আপুনি নেকি আপোনাৰ নাম বিকাশ হেনচাম হেনচাম নাপায় দেখোন দেখাই একো নহয় ভাল লাগে আচ্ছা আপোনাক মই এটা প্ৰশ্ন সুধো আপুনি ইমান ক'লা কিয় মই মানে ক'লে মই গৰম দিনত জন্ম হৈছিলোঁ গৰম হ'লে দেখা আমি মানে কৈ লুকি আৰু আমি ভয় নকৰোঁ কৈ নকৰোঁ আপুনি মোক ক্ষয় কৰিবলৈ দিব কৰিম আপোনাৰ লগত কথা পাতি মোৰ কথাটো পইচাটো কোনে দিব এতিয়া কৈ কথা টেনচন কৰিবি মই ডাক্তৰ মাতি আহিছোঁ পৰি যায় আছে ডক্টৰ তাক ডাক্তৰ লাগে 2 মাহ হেৰি পইচা দিয়া নাই